নমস্কাৰ মোৰ প্ৰতিগৰাকী সেউজপ্ৰেমী বন্ধু বান্ধৱীকে খুব ধুনীয়া ৰঙৰ জবা ফুলখিনিৰে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আপোনালোক আশা কৰোঁ সকলো ভালে আছে। মোৰ অকণমান গাটো বেয়া মানে জ্বৰ চৰ্দি কাহ তেনেধৰণৰ কিছুমান অসুবিধা হৈ আছে। তথাপি শীত বুলি কোৱাৰ লগে লগেই শৰৎ বুলি কোৱাৰ লগে লগেই ৰংসমূহে আমাক খুব বেছি আকৰ্ষিত কৰে, নহয়নে? যিমানেই আমি ইনডোৰ প্লাণ্টছ ভাল নাপাওঁ কিয়, শৰতৰ এই সময়খিনিত শীতকালীন ফুলবিলাকৰ যি ৰং যি ৰূপ, সেই ৰং ৰূপবিলাক আমাৰ বাগিচাখনত যদি থাকে সঁচাকৈয়ে খুব ধুনীয়া এটা পৰিৱেশৰ সৃষ্টি হয়। আৰু জবা ফুলটো বাৰমহীয়া এটা ফুল, আমি সকলোৱে জানো, পাৰ্মানেণ্ট এটা প্ৰজাতি। জবা ফুলবিলাকৰ যিবিলাক ৰং বিক্ৰী হৈ আছে ইমান ধুনীয়া আকৰ্ষণীয়, প্ৰত্যেকটো ৰঙেই মানে ভাবিব নোৱাৰাকৈ খুব ধুনীয়া। গতিকে আপোনালোকে যিসকলে সংগ্ৰহ কৰা নাই খুব ধুনীয়া ধুনীয়া আকাৰৰ জবা ফুল সংগ্ৰহ কৰিব পাৰিব। আহিব জবা ফুল সংগ্ৰহ যদি কৰিব বিচাৰে। তাৰ লগতে এইবাৰ ভিডিঅ'ত আজি মই প্ৰথম এইটো প্ৰজাতি দেখুৱাইছোঁ, যিটো নেকি মই আগতে অনা নাছিলোঁ। দেখি থাকোঁ, অন্য ভিডিঅ'জবিলাকত দেখোঁ বা ফটোজবিলাকত দেখোঁ, কিন্তু মই আনিবলৈ হোৱা নাছিল। এবছৰ আনিছোঁ, নিজৰ কাৰণেও আনিছোঁ, আপোনালোকৰ কাৰণেও আনিছোঁ। ক্ৰিচেন্থেমাম মামছ ইন্দ্ৰমালতীৰে প্ৰজাতি, আৰু ইন্দ্ৰমালতীৰ এই প্ৰজাতিটোক খুব ধুনীয়া এটা শ্বেপ দি পেলাই বলৰ আকাৰত বনোৱা হয়, যিটো নেকি আমি সকলোৱে বনাব নোৱাৰোঁ। এই শ্বেপটো দিবৰ কাৰণে অকণমান পুৰঠ হাতৰ প্ৰয়োজন হয়, খুব ভালকৈ জনা লোকৰ প্ৰয়োজন হয়। এইটো শ্বেপ সকলোৱে দিব নোৱাৰে। খুব ধুনীয়া শ্বেপত বলটোৰ নিচিনাকৈ হাজাৰৰো অধিক ফুল ইয়াত ফুলে। কলিয়েই দেখিছে আপোনালোকে কিমানখিনি আহি আছে। আজিৰ পৰা কেইবছৰমান আগলৈকে, মানে যোৱা বছৰলৈকে ইয়াৰ দাম যিটো আছিল ভাবিব নোৱাৰা, কিন্তু এতিয়া যথেষ্ট কম দামত, খুব ধুনীয়া দামত আপোনালোকক মই দিব পাৰিম, বা এইবছৰ সকলো বিক্ৰেতাই খুব ধুনীয়া দাম এটা দিব পৰা হৈছে। গতিকে এইটো যেতিয়া আপোনাৰ ঘৰত ফুলি থাকিব, ফুলি থকা সময়খিনিত এটা ইমান ধুনীয়া নান্দনিক পৰিৱেশৰ সৃষ্টি হ'ব, সেইটো কল্পনাও কৰিব নোৱাৰি। দেখিছে আপোনালোকে প্ৰত্যেকটোতে এনেদৰে খুব ধুনীয়াকৈ কলি আহি আছে, হাজাৰৰো অধিক ফুল ফুলে, তেতিয়াই ইয়াৰ পাতসমূহ একেবাৰে ঢাক খাই পৰে। বিভিন্ন ৰঙৰ আছে, ইতিমধ্যে বিক্ৰীও হৈছে। গতিকে আপোনালোকে যিসকলে সংগ্ৰহ কৰিবলৈ বিচাৰে নিশ্চয়কৈ কৰিব পাৰিব। ক্ৰিচেন্থেমাম মামছ, বলটোৰ নিচিনা লাগে দেখিবলৈ, প্ৰকাণ্ড বল এটা, 10 ইঞ্চি পটত লগোৱা প্লাণ্ট, 10 ইঞ্চি পটত শ্বেপ দিয়া প্লাণ্ট বিক্ৰীৰ কাৰণে এভেইলেবল হৈছে। আপোনালোকে নিশ্চয়কৈ ল'ব পাৰিব, আৰু সকলোৱে ল'ব পৰা এটা দামত দিব পৰাকৈ এতিয়া এইখিনি উপলব্ধ হৈছে। কুৰিয়াৰত যিহেতু মই প্লাণ্ট পঠাই থাকোঁ, সেইকাৰণে লগতে কৈ থওঁ, কুৰিয়াৰত এইসমূহ প্ৰজাতি দিয়াটো সম্ভৱ নহয়, অকণমান অসুবিধা আছে। যিহেতু ফুলা ফুল বুলি কোৱাৰ লগে লগে বৰ কুমলীয়া থাকে, প্ৰত্যেকটো ফুলা ফুলকে আমি কুৰিয়াৰত পঠাবলৈ অসুবিধা হয়। সেইকাৰণে মই কুৰিয়াৰত খালি পঠাব নোৱাৰিম। গাড়ীত যিসকলে প্লাণ্ট লয় বা ঘৰৰ পৰা নিবলৈ অহা লোকসকলেতো নিয়েই আছে, আপোনালোকে নিশ্চয়কৈ ল'ব পাৰিব। আপোনাৰ বাগিচাখনত শীতকালীন ফুলৰ মাজত এনেধৰণৰ প্ৰকাণ্ড বল এটা যদি ফুলি থকা অৱস্থাত থৈ দিয়ে, বল বুলিয়ে কৈছোঁ যিহেতু বলৰ নিচিনাই লাগে দেখিবলৈ, তাৰ মাজত যদি এনেকৈ জবা ফুলসমূহো থাকে, তেতিয়াহ'লে সঁচাকৈ কিমান ভাল লাগিব চাওকচোন। মোৰ গ্ৰীণ হাউচটো বুলি কোৱাৰ লগে লগে সদায় সেউজীয়া প্ৰজাতিসমূহেই থাকে, মানে ইনডোৰ প্ৰজাতিসমূহ যিসমূহ পাত ফুল সেইসমূহেই থাকে। কিন্তু এতিয়া অকণমান ইয়াৰ পৰিৱেশটো বেলেগ হৈছে। এনেকৈ পলি বেগত লগোৱা নাৰ্জী পুলিও আপোনালোকে পাব বিক্ৰীৰ কাৰণে, বা ট্ৰেত থকা পুলিও পাব। অকণমান দামৰ ইফাল সিফাল আছে, কিন্তু পলিবেগত থকা নাৰ্জী পুলিখিনি দেখিছে ইমান ধুনীয়া পুৰঠ। তাৰ লগতে চালভিয়া এনেকৈ পটত লগোৱা আছে। আপোনালোকে জেৰেনিয়ামৰ পুলি পাব মোৰ ওচৰত, জেৰেনিয়ামৰ পুলি ট্ৰেটো আছে, বা পটত লগোৱা হিচাপতো আপোনালোকে ল'ব পাৰিব। এনেদৰে পলিবেগত নাৰ্জী ফুলসমূহ সাজু কৰি তোলা হৈছে। মুঠতে 3টা ৰঙৰ নাৰ্জী ফুল মোৰ ওচৰত পাব। নাৰ্জী মানে ইংকা, যিটো ওখ হৈ নাযায়, চাপৰতে থোপা থোপে ডাঙৰ ডাঙৰ আকাৰত যে ফুলপাহ ফুলে, সেইটো নাৰ্জী বুলি কোৱাৰ লগে লগে আকৌ আমি ওখ হৈ যোৱা আমাৰ যিটো কমন এটা লোকেল প্ৰজাতি আছে সেইটোকো ভাবোঁ। 3টা ৰঙৰ আছে, অৰেঞ্জ, য়েল্লো আৰু গ'ল্ড। বগা নাৰ্জীটো আৰু 1 সপ্তাহ 2 সপ্তাহমানৰ পিছতে মোৰ ওচৰত আপোনালোকে পাব। তাৰ লগতে ডায়েন্থাছ পাব, এনেকৈ ট্ৰেত থকাও পাব, পলিবেগত থকাও পাব। আৰু ইমান ভাল লাগিছে, গুৱাহাটীৰ এগৰাকী সেউজপ্ৰেমী, তেখেত মোৰ ভিডিঅ'ৰ নিয়মীয়া দৰ্শক, তেখেতে মোৰ ভিডিঅ' চাই কুৰিয়াৰত মোৰ পৰা প্লাণ্ট সংগ্ৰহ কৰে। কিন্তু ইমান ভাল লগা কথা, তেখেতৰ ভণ্টিৰ ঘৰ আছিলে ডিব্ৰুগড়ত, তেখেত ডিব্ৰুগড়লৈ আহি দুলীয়াজনত আমাৰ ঘৰলৈ আহি মোৰ পৰা প্লাণ্ট সংগ্ৰহ কৰি নিছে। তেখেত অহা সময়খিনিত খালি সন্ধ্যা সময় আছিল, মই জেঠাই বুলি যাক মাতোঁ, সন্ধ্যা সময় আছিল, সেইকাৰণে জেঠাইৰ লগত মই ভিডিঅ' এটা কৰিব নোৱাৰিলোঁ আপোনালোকক দেখুৱাব পৰাকৈ। কিন্তু ফটো একপি মাৰিছিলোঁ, সেই কপি মই থাম্বনেইলত লগাই দিছোঁ, আপোনালোকে নিশ্চয় দেখিছে। গতিকে ইমান দূৰৰ পৰা আপোনালোক আহিছে,
বা দুলীয়াজানৰ আশে-পাশে থকা লোকসকল, আপোনালোক নতুন নতুন লোকসকল ভিডিঅ' চাই মোৰ ওচৰত ফুল নিবৰ কাৰণে ঘৰলৈ আহিছে। সেইটো মোক যথেষ্ট মানে উৎসাহিত কৰিছে, আনন্দিত কৰিছে। ইমান ভাল পাওঁ আপোনালোক অহাৰ লগে লগে, খুব ভাল লাগে। গতিকে আহিব আপোনালোক। মোৰ ঘৰ দুলীয়াজান 16 নম্বৰ তিনিআলি বিষ্ণুনগৰত। মই আকৌ এবাৰ কৈ দিছোঁ, 16 নম্বৰ তিনিআলি বিষ্ণুনগৰ। যদি আপোনালোক আহে তেতিয়াহ'লে মোলৈ নিশ্চয় এটা কল কৰিব। আৰু গাড়ীত যিসকলে ফুল সংগ্ৰহ কৰে তেখেতসকলেও মোৰ পৰা ফুল সংগ্ৰহ কৰিব পাৰিব। গাড়ীত য'ত য'ত পঠিয়াব পৰা সুবিধা আছে, মই তালৈ এইখিনি প্ৰজাতি পঠিয়াই আছোঁ। আপোনালোকে যিসকলে ল'বলৈ বিচাৰে ল'ব পাৰিব। জবা ফুল, ক্ৰিচেন্থেমাম মামছ, নাৰ্জী ফুলৰ পুলি পাব, নাৰ্জী ফুল ডায়েন্থাছ পাব, জেৰেনিয়াম পাব, গাজানিয়া পাব, শীতৰ এই ফুলখিনি পাব। তাৰ লগতে চিলভাৰ ড্ৰেগন এল'কেচিয়া দেখিছেনে, এতিয়াও কিমান ধুনীয়া হৈ আছে। ব্ৰমিলাইট আছে। তাৰ পাছতে এইটো বিগ বিল এন্থুৰিয়াম, এইটো মই হেংগিং টাবত লগাই দিছোঁ, যিহেতু এইটো হেংগিং টাবৰ কাৰণেই উপযুক্ত। ইনডোৰ প্ৰজাতি, আউটডোৰ প্ৰজাতি, শীতকালীন ফুল, বাগানভেলিয়া প্ৰজাতি, যেনেধৰণৰ প্ৰজাতি বিচাৰে তেনেধৰণৰ প্ৰজাতি মই আপোনালোকক দিবলৈ চেষ্টা কৰি আছোঁ। এইটো হৈছে এগ্ল'নিমাৰ খুব ধুনীয়া এটা প্ৰজাতি, যিটো প্ৰজাতিৰ নাম হৈছে এগ্ল'নিমা কষ্টেটাম। এগ্ল'নিমা কষ্টেটামৰ বিশেষত্ব এইটোৱেই, বাকী এগ্ল'নিমা প্ৰজাতিসমূহৰ মিহিকৈ হ'লেও এটা গাগজ থাকে, কিন্তু এই কষ্টেটামটোৰ গাগজ নাথাকে। গুৰিৰ পৰাই খুব ধুনীয়াকৈ দীঘলকৈ পাতটো ওলায়, আৰু সেইটোৰ কাৰণে ইয়াৰ সৌন্দৰ্যটো খুব ধুনীয়া লাগে। পাতবিলাকত মাজত এনেকৈ বগা ষ্ট্ৰাইপ পৰি থাকে, বগা ফুট পৰি থাকে। পোহৰটো যেতিয়া বেছিকৈ পৰে তেতিয়াই বগাৰ পৰিমাণটো বেছি হৈ যায়। গতিকে এগ্ল'নিমা কষ্টেটাম এতিয়া বিক্ৰীৰ কাৰণে এভেইলেবল হৈ আছে। আপোনালোকে যদি ল'বলৈ বিচাৰে নিশ্চয়কৈ ল'ব পাৰিব। তাৰ লগতে বগনভেলিয়াৰ প্ৰজাতি নতুন নতুন আহি আছে, মই ইয়াৰ পিছৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ক্ৰিচেন্থেমাম মামছ, জবা ফুল, নাৰ্জী ফুল, এই সকলোখিনি যদি আপোনালোকে সংগ্ৰহ কৰিবলৈ বিচাৰে তেতিয়া নিশ্চয়কৈ মোৰ লগত যোগাযোগ কৰক। আজিৰ ভিডিঅ'টো অকণমানি আছিল, আজিলৈ আহিছোঁ। ধন্যবাদ। সকলো ভালে থাকক, সেউজীয়া হৈ থাকক।